Dun, dun, dun. So hey guys, welcome to my YouTube channel. Shivratri vlog ত আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে শিৱৰাত্ৰি আৰু আমি পুৰা মন্দিৰত যাব ওলাইছোঁ। মা মই আৰু মোৰ খুৰা ল'ৰাটো পুৰা আমি মন্দিৰত যাম আৰু মোক চাই লওক কি ধুনীয়াকৈ একদম সাজি কাচি লৈছোঁ। একদম পুৰা ধুনীয়াকৈ গ্ৰীণ কালাৰ একযোৰ কাপোৰ পিন্ধিছোঁ। চিম্পল হয়, বেছি হেভি পিন্ধা নাই আৰু অকণমান ষ্টাইল কৰিছোঁ, বেছি কৰা নাই। আৰু এতিয়া মন্দিৰত যাম আমি। বলক আমি মন্দিৰলৈ যাওঁ। আপোনালোকক মন্দিৰত আজি কেনেকুৱা ধৰণৰ পূজা হয় আমাৰ ইয়াতে গোটেইখিনি দেখাই আছোঁ, ধুনীয়াকৈ চাই যাব হা। বাইদেউ এতিয়া নখ পালিচ লগাইছে, পাহৰি গৈছিলে, সেইটোৰ কাৰণে ৰিক্সাখন আহি আছে আৰু ইতানে লগাই আছে পুৰা। তুমিচোন কামেৰি থাকা। আমাৰ এই ৰিক্সাত পুৰা যাবৰ কাৰণে ৰেডি। লোক কেঁচা হাল চাল আৰু আমি আহিব চাব পাৰে কিমান হৈছে, বহুত অকণমান হৈ আছে, আহি আছে আৰু আহি আছে পুৰা। এই লণ্ডে লোক কেঁচা হাল চাল মাখা খাবি নেকি? ততে খাবি দে এইবিলাক মিঠাই দোকান এটা টেষ্ট কৰোঁ বুলি খাই দিম ৰ। এইফালে এইফালে পুৰা মন্দিৰ, পুৰা একদম ডেকৰেশ্যন চাব পাৰি। চাব পাৰে বহুত মানুহ হৈছে। বহুত মানুহ অগণন দেখাই দিয়ে একদম পুৰা। ৰাকেশক দেখাই দিব, ৰাকেশক কিনি লৈছে না। দিব মানে ইমান মানুহ অগণন চাকি দিয়া জেগা নহয় গৈছে। দিব কৈছে মা আগে দি যাওঁ তাতে জ্বলাব দিম এইটো আৰু মন্দিৰটো ধুনীয়া, এইফালে পুৰা হে আছে।
আৰু মই ফুচকা খাম এতিয়া মোৰ ফুচকা খোৱা লগ মাতিলোঁ গাজক বেজেতিয়ে দোকান একদম পুৰা হা আপনি 20 টাকাটা বেচুন না কিমান বা ঠিক আছে 30 টাকা জোড়া চাও 500 টাকা কিমান বা এইবোৰত আরে ভাই 140 টাকা দেব 340 টাকা মন্দিৰৰ পৰা আহিলোঁ আৰু গাড়ী ৰখি আছোঁ গাড়ী চাড়ী নাই পুৰা চাব পাৰে ইমান গাড়ী দেখাই দিয়ে জানো দেখনা শুনিছে বাইক কিমান বাইক ঢেৰ মানুহ পুৰা চানুৱে একদম যোগাযোগ কৰি আছে আৰু এতিয়া ঘৰ আহি পালোঁ মানে অলপ দেৰি হ'ল আৰু আহি পেলাই কাপোৰ চাপোৰ খুলিলোঁ বহুত গৰম আৰু তাত ইমান মানুহৰ ভিৰ হৈছে মানে আৰু মানে এতিয়া কেক আনিবলৈ যাম বঢ়িয়াকৈ আপোনালোকক দেখাই আছোঁ আৰু গধূলি এনেকুৱা ধামাকা হ'ব চাই থাকিলে গম পাব লাষ্টলৈকে চাই থাকোঁতে এই ভিডিঅ'টো স্কিপ নকৰিব আৰু যোনে যোনে নতুন হয় এটা কমেণ্ট দিব আজি মোক বাৰ্থডে উইচ কৰিব কিন্তু মানে মোৰ বাৰ্থডেটো দুবাৰে পতা হয় মানে কেনেকুৱা হৈছে কথাটো আপোনালোকক মই কওঁ মানে কথাটো এনেকুৱা হৈছে মই মানে মাৰ্চৰ 4 তাৰিখে জন্ম পাইছোঁ চ' মানে যেতিয়া জন্ম পাইছিলোঁ সেইদিনাখনে মানে শিৱৰাত্ৰি আছিলে চ' সেইদিনাখনে শিৱৰাত্ৰি আছিলে কিন্তু মই মানে প্ৰতিবাৰে শিৱৰাত্ৰিৰ দিনাখনে পাতি আছিলোঁ যেতিয়া ডাঙৰ হয় মানে ভাবিলোঁ চাগে তাৰিখ হিচাপে পাতিলে ভাল হ'ব তো সেনেকৈ ভাবি পেলাই মানে মই তাৰিখ হিচাপে পতা হ'লোঁ তো তেনেকৈ আৰু তাৰিখ হিচাপে পাতিলেও মানে লগৰবোৰে উইচ কৰিছে গোটেইবোৰে বাকী ঘৰৰবোৰে কিন্তু নকৰে মানে সিহঁতৰ মতে মই শিৱৰাত্ৰিৰ দিনাই মানে পালন কৰিব লাগে নহ'লে বহুত খং কৰে তো আজি মানে সেইকাৰণে চেলিব্ৰেট কৰিম বাকী 4 তাৰিখেতো গ'ল তো আজি চেলিব্ৰেটটো কৰিম চ' এতিয়া কেক আনিবলৈ যাওঁ বলক তেনেহ'লে আৰু লাষ্টলৈকে চাই থাকিব এজন ফ্ৰেণ্ডৰ লগত মানে জল্দি মানে মই কেকটো অৰ্ডাৰ দিয়া নাই তো ডাইৰেক্ট দোকানৰ পৰা লৈ আনিলে চাগে টাইম লাগিব পাৰে ক'ত যাব লাগে পাত্তা নাই আৰু এতিয়া মোৰ পচন্দৰ সেনেকুৱা ধৰণৰ কেকটো পাওঁ নে নাপাওঁ বা নাজানো তাক চাই লওঁ যদি ভাল লাগে লৈ আনিম আৰু চিম্পুলকৈ আহিছোঁ আৰু গধূলিলৈ চাই থাকক দেই বহুত ভাল লাগিব কেক নিব মানে আহি গ'লোঁ আৰু এয়া দাদাই পুৰা নামটো লিখি আছে মই কেকটো লৈ ল'লোঁ মানে বেছি ডিজাইনিং চাই থকা নাই আৰু জল্দি নিব লাগে কাৰণ দেৰি হ'ব ন চ' এইটোৱে লৈ ল'লোঁ আৰু মানে গাইজ আমি এতিয়া মানে এখন ৰেষ্টুৰেণ্টত আহিলোঁ মানে দিনটোৰ পৰা মই একো খোৱা নাইতো চ' মানে আজিতো মাছ মাংস একেবাৰে বন্ধ একোতো খোৱা নাই আৰু মৰ্ণিং মোবাইলটো অলপ উঠাই লওঁ কফি দিলোঁ আৰু এটা মিঠাই দিলোঁ যিহেতুকে আজি মানে বেছি একো নাখাওঁ বাইছ মানে কফি অলপ লৈছোঁ খাওঁ আৰু জল্দি যাব লাগে টাইম নাই একদম মোৰ ইমান গৰমে খাই আছোঁ মুখ চুখ পুৰি গৈছে একদম উপায় নাই আৰু আমাৰ ইয়াৰ আয়োজন চলি আছে পুৰা তোমাক বগা হৈ যাব লাগিব মুখখন এনেকে মাৰে আৰু ক্ৰীম জিনকে খুৱাম না গাইছ আজি মই কেইটকা লৈছোঁ গাইছ এক টকাও লৈ নাই মহিলা মানে চৰ্দি লাগিছে একদম এই চাচোন মূৰ্খটো কি কৰি আছে আমাৰ এইফালে পুৰা ৰেডি হৈ আছে নাই গাইছ তো কি হৈছে কমেন্ট বক্সত জনাব পাৰিছ কিয় দাদা গেল বাপা কি কৰি আছা তুমি मुझे बेसी हल्के वीडियो बनाना हमारे जाना ना भैया आ गया हमारा ये भैया आ गया ये साला खोपरा उल्टा है इसका
कोपरा उल्टा है अपनी लोग छोटी बहन पूरा एकदम खेल रहा है साला इसका फैमिली है वही फैमिली का नाम की सुन जाए पिंक हार्ट। आज से आप लोगों का नाम पिंक हार्ट। किसी सुनो एग्जैक्टली आगे वेले कति दिया नहीं बहुत no. গাইজ দেখিব পাৰি চাপৰি আৰু মানে এইটো শ্বটটো মই মামা ল'ৰাটোক কৰিব দিছিলোঁ, চ' সি অকণমান ব্লাৰ কৰি কৰিলে, চব বেয়া নাপাব আপোনালোকে। और गाइस हमार बर्थडे काल दिखा প্ৰসাদ বিতৰণ আমাৰ পৰা কেক চেক কাটা হৈ গ'ল। আমাৰ মাইজনীয়ে প্ৰসাদ খাই আছে আৰু আমাৰ এইফালে কৰিমা, সেইফালে মানুহ ভৰ্তি হৈছে আৰু এইফালে और हेलो गाइस बैक टू माय यूट्यूब चैनल काटा हॉल কেক চেক কাটা হৈ গ'ল ধুনীয়াকৈ। আমি পুৰা তই মোক নেদুখাবি বেয়া কথা আছিল यार गाइस গাইজ মানে কেক কাটিবৰ সময়ত পলাইছে মানুহ, আমি নাই চ' আমি কিয় ৰখি থাকিম? দোকানত বহি আছিল আমি মমবাতি জ্বলাই দিছোঁ, জ্বলি যাব না। আমাৰ পুৰা ভগৱানৰ নাম লৈ খাব লাগিব এতিয়া। মানে দিনটোৰ পৰা একো খোৱা নাই, এতিয়া অলপমান সেয়া চেয়া কৰি ল'ম। কৃষ্ণ ভগৱান ব্ৰত তৰিলোঁ এতিয়া, বহুত দেৰি হৈ গ'ল। আৰু এইফালে আমাৰ ৰাইজসকলে খাই আছে আৰু মই এতিয়া খাম। অলপ সেয়া চেয়া কৰি লওঁ ৰ'ব। মই এটা সময়ত চেলিব্ৰিটি হৈ যাম নেকি গাইজ। फोटोग्राफी लगवा যদি ভাল পালে লাইক শেয়ার কমেন্ট আর লাইক শেয়ার কমেন্ট সাবস্ক্রাইব বাই বাই টাটা গুড নাইট গুড নাইট, বাই বাই। লাইক কৰিব।